গোসাইগাঁৱত আদিবাসী দল সংগঠনৰ গণপ্ৰতিবাদী কাৰ্যসূচী। গোসাইগাঁৱত আদিবাসী দল সংগঠনৰ 4ঘণ্টীয়া গণপ্ৰতিবাদী কাৰ্যসূচী। 1996 আৰু 1998 ভাতৃঘাতী সংঘৰ্ষত ক্ষতিগ্ৰস্ত হোৱা আদিবাসী পৰিয়ালক শীঘ্ৰে চৰকাৰী সাহায্য আৰু বিনামূলীয়া ৰিলিফ প্ৰদান কৰাৰ দাবী। প্ৰস্তাৱিত পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী। 2006 চনৰ বন অধিকাৰ আইন অনুসৰি আদিবাসী পৰিয়ালক ভূমিপট্টা প্ৰদান কৰা, প্ৰতিটো শ্বহীদ পৰিয়াললৈ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা আদি বহুকেইটা দাবীৰে আছে গোসাইগাঁও সদৰ চহৰৰ গান্ধীনগৰ ময়দানত জাহেৰ সিগন বাইচেৰ উদ্যোগত আৰু আছু SCDC আৰু গাঁওবুঢ়া সন্থাৰ সহযোগত কেইবা শতাধিক লোকৰ উপস্থিতিত 4ঘণ্টীয়া গণপ্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আজিৰ কাৰ্যসূচী হৈছে আমাৰ যিটো 1996ত যিটো গোষ্ঠীগত সংঘৰ্ষ হৈছে আৰু সেই গোষ্ঠীগত সংঘৰ্ষত আজি আমাৰ ৰিলিফ কেম্প শিবিৰত আমি থাকিব লগা হৈছিলে। আমাৰ কোকৰাঝাৰ, চিৰাং, বাক্সা এইখিনি অঞ্চলৰ আজি চাওক, আজি 28-29 বছৰ অকলি যোৱাৰ পিছতো আজি আমাৰ এই গৃহহাৰা পৰিয়ালবিলাকক চৰকাৰে যিটো ৰিহেবিলিটেশ্যন দিয়াৰ কথা কৈ আজি 28-29 বছৰ অকলি গ'ল, তথাপিও আজি আমাক কোনো ধৰণৰ পূৰ্ণ ৰিহেবিলিটেশ্যন তথা আৰ্জি আজিলৈকে দিয়া হোৱা নাই। প্ৰথমত 10,000কৈ দিয়া হৈছিলে আৰু ইয়াৰ পিছত দিম বুলি কৈ এতিয়ালৈকে কোনো ধৰণৰ পূৰ্ণ ৰিহেবিলিটেশ্যন দিয়া হোৱা নাই। সেই গতিকে আজি ইয়াত আমাৰ বহু দল সংগঠন সহযোগ মিলি এটা ধৰ্ণা কাৰ্যসূচী ৰখা হৈছে। সেই যোগেদি আমি অসম চৰকাৰক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। যদি আমাৰ এই দাবীখিনি, যিটো দাবী আমাৰ প্ৰথমৰ দাবী হৈছে যে ৰিহেবিলিটেশ্যন দিয়া, দ্বিতীয় কথা হৈছে যে আমি যিহেতু আমাৰ লেণ্ড পাট্টা দিব লাগে, আজি লেণ্ড পাট্টা দিয়াৰ ক্ষেত্ৰত চাওক বহু ধৰণৰ নিয়ম নীতি আমাক দি আছে। যি নন এছ টি হয় সিহঁতৰ কাৰণে 3টা জেনেৰেশ্যনৰ ডকুমেণ্টছ দিব লাগে। তো তেনেকুৱা ধৰণৰ বহুত আমাৰ লেণ্ড পাট্টাৰ ক্ষেত্ৰতো অসুবিধা হৈ আছে। তো সেইকেইটাও আমি এই ধৰ্ণা কাৰ্যসূচীৰ যোগেদি আমি দাবী উত্থাপন কৰিছোঁ যাতে আমাক সোনকালে ভূমি পাট্টাও দিব লাগিব। দ্বিতীয় কথা হৈছে যিটো আমাৰ গৃহহাৰা যিটো 1996ত যিটো সংঘৰ্ষ হৈছে আৰু সেই সংঘৰ্ষ হোৱাৰ ফলত আজি বহু পৰিয়ালে গৃহহাৰা হৈছে। আজি এই গোসাইগাঁও বাছ ষ্টেণ্ডৰ ওচৰত আমি আজি কাৰ্যসূচী লৈছোঁ, কাৰণ 1996-1998 ইমান দীৰ্ঘদিনে আমাৰ আদিবাসী মানুহ ৰিলিফত আছে। তাৰপিছতো আমি অকল অৰ্থনৈতিকভাৱে অকল 10,000 টকা পাইছোঁ আৰু এইটোৰ আগত যিটো চৰকাৰে কৈছিল আমাক 5 লাখকৈ দিম বুলি, কিন্তু আমি আজিলৈকে 28 বছৰ হৈ গ'ল, আজিলৈকে আমি এই ৰিলিফ গ্ৰাণ্ট RGI পোৱা নাই আমি। কাৰণ অকল ইলেকশ্যনৰ সময়ত চৰকাৰে ক'ল যে আমি আদিবাসীসকলৰ কাৰণে RGIটো দিম। আমি এইটো গোটেই প্ৰচেষ্টাটো টকা দি কিনি চব মানুহবিলাকে এইটো কৰিলে, কিন্তু এতিয়া চুপচাপ। এইটো আমি সন্দেহ কৰিছোঁ যে অসম চৰকাৰে তথা ভাৰত চৰকাৰে বিলত বা বাজেটত লৈ আনিছে নাই। এইটো অকল ভুৱা প্ৰচাৰ দি কিনে আমাৰ মানুহক জাষ্ট অকল ভোট বেংক হিচাপত ব্যৱহাৰ কৰি আছে। চৰকাৰৰ অকল এটা ষ্টেপ কি যিকোনো এটা ভুৱা প্ৰচাৰ, কাৰণ অসম চৰকাৰ তথা বিজেপি চৰকাৰে আজিৰ দিনত গম পায় মষ্ট বেকৱাৰ্ড বা নেগলেক্টেড মানুহ হ'ল আদিবাসী জনগোষ্ঠী। এইটো কাৰণে সিহঁতে ভাবে যে আদিবাসী জনগোষ্ঠী অতি সোনকালে বা অতি কম শব্দৰে ঠগাব পাৰে বা ভুল বুজাব পাৰে, কিন্তু আজিৰ দিনত সেইটো নহয়। আদিবাসীসকলক ভূমি পাট্টা দিবলৈ বাধ্য হ'ব, কিন্তু সেইখিনিও আজিলৈকে কৰা নাই। ইয়াৰ পিছত আমি আৰু এটা দাবী আছে আমাৰ, প্ৰায় 10,000ৰ অধিক মানুহ যিহেতু উগ্ৰপন্থীয়ে হত্যা কৰিছিলে 96 আৰু 98 চনত, এইসকল পৰিয়ালক যাতে চৰকাৰে বিচাৰি উলিয়াই তেওঁলোকক এক্সগ্ৰেচিয়া বা কম্পেনচেশ্যন যাতে দিয়ে। আৰু সেইখিনি দিলে নিশ্চয় কোনোবা কাৰোবাৰ বাপেকে হেৰুৱাল, কোনোবা ককাইকে হেৰুৱাল, কোনোবা বাচ্চাই হেৰুৱাল, তেওঁলোকৰ কিছু ঘৰত আৰ্থিক সকাহ আহিব বুলি আমি ভাবোঁ। এতিয়া কথাটো হৈছে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি চৰকাৰক এটাই সুকীয়া দিব বিচাৰোঁ যাতে ইমিডিয়েটলি আমাৰ সমস্যাবিলাক সমাধান কৰে। অন্যথা আমি নেক্সট কোকৰাঝাৰ আমাৰ উপায়ুক্ত কাৰ্যালয়ত দিম। তাৰপিছত যদি নলৰে তেতিয়া